নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰং টিভিত নতুনকৈ সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হ'ল মৰীচিকা। বন্ধু বান্ধৱীসকল, এই ধাৰাবাহিকখনত যতীন বৰা, সামন্তিকা শৰ্মা, বাবলি বৰাকে ধৰি আৰু নানান জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক আপোনালোকে পুনৰবাৰ দেখিবলৈ পাব এই মৰীচিকা ধাৰাবাহিকখনত। ধাৰাবাহিকখনত কণ্ঠদান কৰিছে শংকুৰাজ। এই ধাৰাবাহিকখন আপোনালোকে অহা 21 ফেব্ৰুৱাৰী তাৰিখৰ পৰা নিশা 9 বজাত উপভোগ কৰিবলৈ পাব ৰং চেনেলত। এই ধাৰাবাহিকখন বৰ্তমান সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ সুন্দৰ ৰূপত উপস্থাপন কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে কোনে কোনে বাৰু এই মৰীচিকা ধাৰাবাহিকখন চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।